হেল্ল' ফ্ৰেণ্ড, আমি ফাইনেলি গৈ আছোঁ এখন গাড়ী ল'বলৈ। কি গাড়ী ল'ম তো ভিডিঅ'টো চাই থাকক। এয়া মা পাপা বা ভণ্টি চব একদম ওলাইছে আৰু গাড়ী আনিবলৈ। এয়া পিছফালে আছে ভাইটি, গোটেইখিনি আহিছোঁ আৰু ফাইনেলি আমি গাড়ীত উঠিছোঁ আৰু এখন গাড়ী লৈ যাম। আমি চব গাড়ীত উঠি ল'লোঁ। একদম ভাইটি হাঁহি দিছে নহয় আৰু পাপা আগফালে বহিছে, ঘোঁৰা চলাইছে, গোটেই গাল একদম ফাইনেলি পাই গ'লোহি ডিলাৰ এখন। আমাৰ গাড়ীখন একদম ধুনীয়াকৈ হেৰি ফুল চুল লগাই একদম ৰাখিছে। আজি মানে এখন আৰু নিয়া হ'ব আৰু একদম মানে ফূৰ্তি আছোঁ একদম। গাড়ীখন কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন বাৰু। এইখন গোটেইখন বলেৰো ৰখাই থৈছে, আমাৰখন n10খন। তো এয়া মাহঁতে একদম বহি আছে পূৰা আৰু এইবিলাক হিচাপ নিকাচ কৰি আছে গোটেইখিনি আৰু এয়া পাপাই ফাইনেলি চহী তহী মাৰি আছে আৰু এয়া হৈ গ'ল আৰু আমাক গাড়ী মানে উলিয়াই দি দিলে। নতুন গাড়ী বুলি আৰু তেলটো ভৰাই আনোগৈ বুলি ওলাইছোঁ। ওলাই আহিলোঁ তেলটো ভৰাওঁ বুলি। বি এছ চি পাই গ'লোহি, তেল ভৰাই আছে আৰু এয়া একদম আমি ফাইনেলি গাড়ী লৈ ঘৰলৈ গৈ আছোঁ। এয়া পাপাই চলাইছে, মা ভণ্টি বা চব আহিছোঁ আৰু আমি যোনখন গাড়ী লৈ গৈছিলোঁ গাড়ী আনি পেলাই সেইখন পিছে পিছে আমি আগে আমাক আৰু নতুনখনক আজি আগত পঠিয়াইছে সিহঁতি। ফাইনেলি গাড়ী আনি একদম ঘৰ পোৱাই দিলোহি। এয়া মায়ে পানী দিছে মানে চকাত ধূপ চাকি জ্বলাবৰ কাৰণে। আৰু চবেই চাই আছে। এয়া মায়ে বায়ে মানে ধূপ চাকি জ্বলাই ভগৱানৰ ওচৰত সেৱা লৈছে যাতে ভালে ভালে আৰু থাকে গাড়ীখন। এইবাৰ পাপাই সেৱা কৰিছে ভগৱানৰ ওচৰত, ফুট দিছে আৰু নতুন গাড়ী বুলি ফুট দিছে। ভগৱানৰ আশীৰ্বাদত আৰু মানে আমাৰ আজি এইখনে খুটি দুখনকৈ গাড়ী লোৱা হ'ল। মনটো সেইকাৰণে খুবেই ভাল লাগিছে। নতুনকৈ এখন গামোচাও লগাই দিছে। এয়াই দেখুৱালোঁ আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু